Hello guys, good morning. Oh, sorry. Hello guys, good morning and welcome back to BBK Vlogs. আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আচলতে মই আছোঁ এটা বেলেগ লোকেশ্যনত। এতিয়া মই ক'ত আহিছোঁ, কিয় আহিছোঁ চব দেখাই আছোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকক সম্পূৰ্ণ। মোৰ বসন্তী ইয়াতে মই হেলমেটটো থৈ দিলোঁ। এতিয়া মই যাই আছোঁ এটা বঢ়িয়া লোকেশ্যনত, আপোনালোকক দেখাই আছোঁ কি লোকেশ্যন। মানে গাইজ এটা কথা হ'ল কি, মানে আজি অকণমান আগতে মই তাৰমানে অলপমান মাটিত অলপ বেহাৰৰ খেতি কৰিছিলোঁ। তো মানে আপোনালোকে চাগে গম পোৱা নাই কথাটো, মানে ৰিভিল কৰা নাছিলোঁ। তো বেহাৰৰ খেতিখিনি তাৰমানে আজি চাম বুলি মই সেই যেতিয়াৰ পৰা লগাইছোঁ তেতিয়াৰ পৰা আহাই নাছিলোঁ ইয়াতে। ঘৰৰ পৰা অলপ দূৰত হয়, গতিকে ইয়াত আজি মই সেই লোকেশ্যনটোত আহিছোঁ। ধুনীয়া। এতিয়া বেহাৰখিনি ভাবিছোঁ অলপমান চাই যাওঁ কেনেকুৱা কি হৈছে, ভাল হৈছে নে হোৱা নাই। ইমান এটা এক্সপিৰিয়েঞ্চ নাই, আজি এইবাৰ মানে প্ৰথম কৰিছোঁতো, তো অলপ সৰুকৈ কৰিছোঁ। চাওঁ যদি ভাল ফল পাওঁ নেক্সট টাইমলৈকে অলপমান বঢ়াই দিম আৰু। তো এতিয়া আপোনালোকক দেখাই আছোঁ মই আমাৰ বেহাৰৰ খেতিখিনি। এইখিনি গাইজ আমাৰ বেহাৰৰ খেতি। এই গোটেইখিনি মোৰ নহয় বাৰু, মোৰ এইটো চাইডে আছে। তো গাইজ এইখিনি মোৰ বেহাৰৰ খেতি। সিমান ভাল হোৱা নাই চাগে, মানে অলপ সৰু আছে, ডাঙৰ হ'ব লাগিব আৰু। তো চাওঁ লাষ্টলৈকে কেনেকুৱা ফল পাওঁ কি পাওঁ। এতিয়াতো ইমান এক্সপিৰিয়েঞ্চো নাই মানে খেতিৰ ওপৰত, এইবাৰ প্ৰথম টাইম কৰিছোঁ। গাইজ কি বস্তুটো গম পাইছে না, সেইটো হৈছে ধনিয়া। ইয়াতে আমাৰ এই বন্ধুজনে খেতি কৰিছিল, তো তাৰ পৰা অলপমান মই ছিঙি ল'লোঁ। এতিয়া আপোনাৰ অলপমান খেতিৰ বিষয়ে ধৰি লওক নলেজ আছে, বা আগতে আপুনি দেখছি বা ঘৰত কৰিছিল, তো সেই হিচাপে আপুনি কওক এতিয়া আমাৰ খেতিখিনি কেনেকুৱা কি মানে পৰিস্থিতিত আছে, বা কিয় কৰিলোঁ কি কৰিলোঁ কেনেহান কৈ দিয়ক অলপ। খেতি ঠিকেই আছে, পানী লাগছে অলপ। পানীটো পাব আছে ন, বৰষুণটো হোৱাই নাই। বৰষুণ এজাক যদি পৰে গাই যেতিয়া মানে ধুনীয়াকৈ আমাৰ এখানি আপোনাৰ লহপহকৈ আৰু মানে বাঢ়ব আৰু মই ভাবোঁ এইটো কথা। আৰু এতিয়া আপোনাক মই এইটো সুধোঁ কি বোলে আমাৰ এখানি বস্তু মানে হেৰি বেহাৰখিনি মানে ভাল হ'ব না নহয় আৰু আপোনাৰ হিচাপ মতে, মানে আমি ভাল ফল পাম না নাপাম? পাম, যিহেতু বেছি দিন ৰখাত নোৱাৰো, সেইখিনি হোৱা নাই আৰু টাইম আছে বাৰু। এতিয়া গোটেই গাজি উঠছে, মানে গাজি উঠছি লাহেকৈ, আৰু ধৰি লওক অলপমান কেইদিনমান যোৱাৰ পিছত যেতিয়া সাৰটো মানে পাব আৰু আমি সাৰ চাৰ চিটাব বেছি দিন হোৱা নাই। আমি মানে মই চিটোৱা নাই একচুৱেলি, মই আনি দিছোঁ, আমি মানুহ এজনক দিছোঁ, তেখেতে গোটেইখিনি কাম কৰি দিছে। তো যি নহওক এতিয়া আমি কেইদিনমান পিছত লাগে আৰু আহিম, একবাৰ চাব লাগিব কেনেকুৱা পৰিস্থিতিত থাকে। তো পানী চানীৰ যদি সুবিধাটো নাহে পানীৰ, তথাপিতো যদি মানে দিব লগা হয় কিবা ব্যৱস্থা কৰি হ'লেও আমি পানী অলপ দিয়াৰ ব্যৱস্থাটো কৰিব লাগিব, নহ'লে গাইজ আমি ফলটো পাব নহয়। কাৰণ যিখিনি খৰচ কৰিছোঁ সেইখিনি পাব নহয় আমি, হয়নে নহয়? খেতি কৰিছোঁ যিহেতু অলপ ভালকৈ কৰিম। আৰু এতিয়া যি হিচাপত আছে সেই হিচাপত আমাৰ ধুনীয়াকৈ এনাফ হৈ যাব মই ভাবোঁ আৰু এইটো কথা। আপুনি কি ভাবে? সেইটোৱে আৰু বাকী ওচৰৰবিলাক যেনেকৈ হৈছে, হয়তো আমাতকৈ বহুত দিন আগত ছিটাইছে। মানে এইটো কথাও আমাৰ ধৰি লওক এতিয়া ওচৰে পাজৰে যিখিনি আছে আৰু মানে আমাৰ ছাইডত, সেইখিনি আমাতকৈ বহুত আগতে তাৰমানে সেই কৰা। আমি যেতিয়া তাৰমানে ধৰি লওক হাল মাৰা আছিল, আমাৰ তাতে হাল মাৰা আছিল, তেতিয়া সিহঁতে তাৰমানে চিটোৱা হৈছিলে। তো সেইকাৰণে অলপমান বেছি ভাল দেখা হৈছে, ডাঙৰো হৈছে। এইখিনিও মোটামুটি আপোনাৰ এসপ্তাহমান আগত চিটাইছে চাগে আমাৰ। তো অলপমান চেহেৰা পাতি ভাল হৈছে আমাৰ এইখিনিও। এতিয়া হ'ব আৰু মই এটা বিশ্বাস আছে আৰু ধুনীয়া এটা ফল পাম বুলি আমি। তো যি নহওক চালোঁ খেতিখিনি, এতিয়া আমি ৰাস্তাই যাম। এতিয়া আমি উঠলোঁ গাড়ীত, যাই থাকোঁ। হাতটো দেখাই দিয়া, একবাৰ ৰাস্তা দি যাম আমি। তো আমি ৰাস্তাটো গাইজ দেখাই আছোঁ, কি মজা ৰাস্তা দি যাম গাইজ। ৰ'ব এক ছেকেণ্ড, খালৰ পাৰে যাম গাইজ, ধুনীয়া ৰাস্তা গাইজ, নেশ্যনেল হাইৱে পাত্তা নাপায় গাইজ, ধুনীয়াৰ গাৰা গাইজ। আইও এই চাব গাইজ,
গাইজ বৃন্দাবন ৰেষ্টুৰেণ্টত আহিছোঁ, কিবা অলপ চাহ পানী খাই লওঁ মানে। গাইজ ৱাছৰুমত অলপমান হাত চাত ধুই লওঁ। গাইজ এই ডাঙৰ ডাঙৰ কচুৰি দি চাহ খাই লওঁ নেকি অলপমান, কি কয়? কচুৰি আৰু চাদক বঢ়িয়া। গাইজ একেটা কি বস্তু গাইজ? বাপৰে বাপ, কচুৰি নেকি এইটো? কচুৰি গাইছ ভগৱান বস্তুটোক গাইজ, কচুৰি নে কিবা বেলেগে আছে। তো গাইজ আমাৰ চাহ আহি গ'ল আৰু কচুৰি এইফালে চাহ কচুৰি খালি নেকি তই? তো গাইজ ময়ো খাই লওঁ, দেৰি নকৰোঁ। তো গাইজ চাহ তাহ খাই ল'লোঁ, এতিয়া আমি ঘৰকলৈকে যাই থাকিম। আচলতে আজি আমাৰ মানে উদ্দেশ্য বেলেগ নাছিল, উদ্দেশ্য আছিল আমাৰ সৰিয়হৰ খেতিখিনি চাব যাওঁ। তো খেতিখিনি চালোৱে, এতিয়া বৰ বিশেষ কাম নাই, ডাইৰেক্ট ঘৰকলৈকে যাই থাকোঁ। তো গাইজ ঘৰ আহি পালোঁ। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনিও কৰি দিব। আগলৈকে চাই থাকক BBK ব্লগছ। জয় অসম।